নমস্কাৰ, মই অনামিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি বিয়া এখন খাবলৈ যাম, তাকে আগতীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, নহ'লে ওলাই যোৱা সময়ত দিগদাৰ হয় মোৰ লগত, আৰু তাইকো ওলোৱা আকৌ ময়ো ওলাই লওঁ, তেতিয়া অলপ দিগদাৰ হয় ভিডিঅ' কৰিবলৈ। এতিয়া আৰম্ভ কৰি দিছোঁ, তেন্তে চাই থাকক ভিডিঅ'টো। টাইগাৰে চিঞৰি থকা দেখি টাইগাৰক বিস্কুট এখন দিলোঁ। তাৰ পৰা বেটীৰ কাপোৰ এখিনি ধুইছিলোঁ, সেইখিনি শুকালে সেইখিনি ভৰাই ল'লোঁ। আৰু এইবাৰ মই গোলনেমু আচাৰ কৰিছিলোঁ। এইকেইদিন বতৰটো ডাৱৰীয়া কাৰণে ৰ'দত দিব পৰা নাছিলোঁ, আজি দি ল'লোঁ। তাৰ পৰা আপোনালোকে কেতিয়াবা মোৰ ভিডিঅ'ত চাউণ্ড শুনে যে মেচিনৰ, আচলতে কাঠ মিস্ত্ৰীয়ে কাম লাগি আছে, বিচনা, টেবুল, আলনা আৰু কিবাকিবি বস্তু বনাই আছে, তাৰে চাউণ্ড আহে। এতিয়া বিয়ালৈ ৰেডি হৈ ল'লোঁ। এতিয়া আমি ওলালোঁ বিয়া খাবলৈ। আমাৰ মৌ বেটি প্ৰথমবাৰ বিয়া খাব ন, হয় নাই? কেনেকুৱা লাগিছে বিয়া খাবলৈ যাবলৈ বেটি? কৈ দেচোন কেনেকুৱা লাগিছে, কৈ দেচোন। আমি বিয়া ঘৰ আহি পাইছোঁহি। আপোনালোকক বিয়া ঘৰত যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। মই বিয়া ঘৰত এটা নতুন নিয়ম দেখিলোঁ। পানী তুলিবলৈ যাওঁতে এনেদৰে গায়ন বায়ন লৈ পানী তুলিবলৈ গৈছে। আমাৰ ফালে কিন্তু পানী তুলিবলৈ যাওঁতে আয়তীসকলে বিয়ানাম গাই পানী তুলিবলৈ যোৱা মই সৰুৰ পৰাই দেখি আহিছোঁ। আচলতে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নিয়ম থাকে, মই কিন্তু প্ৰথমবাৰৰ বাবে এই নিয়ম দেখিছোঁ। তাৰ পৰা হাজবেণ্ডে চিনাকি কৰাই দিলে তেওঁলোকৰ অফিচতে কৰা বাইদেউ। তেওঁৰ লগত চিনাকি হৈ কথা বতৰা পাতি বিয়াৰ পৰা বিদায় ল'লোঁ। আহি মই বিশালত সোমালোঁ। মোৰ দৰকাৰী বস্তু কেইটামান ল'বলগীয়া আছিলে, তাকে লৈ ল'লোঁ। লৈ তাৰ পৰা আমি ঘৰলৈ আহিলোঁ। আহি মই বেটীক কাপোৰ কানি সলাই, ময়ো সলাই লৈ মুখ হাত ধুই ল'লোঁ। তাৰ পৰা ওপৰলৈ লৈ গ'লোঁ বৰমাৰ ওচৰলৈ বেটীক মুখ লগা ভাঙি দিবলৈ। এতিয়া ধৰি লওক এটা ঘৰত বহুত দিন থকা নাই, এসপ্তাহ দিন নাই থকা, এই ঘৰটোত একো নহ'লেও আহি অলপমান সৰিয়হ ফুটুৱাই দিব লাগে। ফুটুৱাই দিলে সৰিয়হ যিটো চেন ওলাব, তাত বেয়া গেছ যদি থাকে, আমাৰ মানুহৰ দেৱতাটো নাইকিয়া হয় বুলি কয় নহয়, গেছ থাকে। মোক কোনে ল'লে বুলিব? A for apple, B for ball, C for cat, D for dog. Oh, মানে অমিতা, আ মানে আম, ই মানে ইটা, ক মানে কমলা, খ মানে খৰম, গ মানে গামোচা। মুখ লগা ভাঙি আহি এয়া দেউতাকৰ লগত মই খেলি আছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।